এতিয়া আমি যাম ফেলেবাৰী। নলবাৰী চহৰৰ কিছুমান সৰু সৰু ঠাই দেখুৱাব আপোনালোকক বিচাৰিছোঁ। এতিয়া যাম ফেলেবাৰী। চাই থাকক গাছ ভিডিঅ'টো সম্পূৰ্ণৰূপে। জেগা চাওক গাছ, কি ধুনীয়া ধুনীয়া জেগা। এইখন কি আহিছে বা চাওক, ধুনীয়া ৰাস্তা। চব ফলৰ গাছ, চেগুন গাইছ, এইটো দেখিছেনে? ধান সেউজীয়া পৰিৱেশ। দুটা চকৰি দেখিছোঁ আমি ফেলেবাৰীত। কেনেকুৱা বা এইটো বিষয়ে আমি গম পাই যাম। স্যার আমাকে দেখি পিছমা হয়ে গেলে থাকে। তাহলে তো আমার পরিচয় নিচে একটু ঘরটা কি ভেপা জানি গিয়ে গরু কোথাও বলি গাইছ, এতিয়া আমি ফেলেবাৰীত দলং পাম। টেকলাৰ ঘৰ পাৰ হৈ গ'লে এতিয়া আমি চব গা এতিয়া কিবা কিবা জ্বলাইছে নেকি, যোনে ঠঙা ঠঙা হৈ গৈছে। কেনেকুৱা লাগিছে গাইছ, कमेंट करिब। ये कौन है जो बात में बेच रहा है? जानते हो क्या? कौन है? लड़की है। लड़की की वाइफ कौन है? बुआरी भी है नहीं की भाभी है। सब बार कॉल एक बार इंगोर करा गाइस बहुत है। गाइस लोग ये बिल्डिंग এতিয়া ইমাই ফেলেবাৰীত দলং। ফেলেবাৰীত দলং পাম গাইস, চাই থাকিব। ইয়াত গায়ক আছে। সব বিজেপিৰ পতাকা এখন সঞ্জীৱ দা বুলেট এইখন দোকান কিন্তু মানুহ নোহোৱাৰ বাবে বন্ধ কৰি দিছে, লাভ নহয়। এইখন কি গাই ই ৰিক্সা নে অটো? মাটি পেলাইছে, ৰাস্তাটো আগৰি থৈ। চলো এইটো আটা হওঁ কাছাৰীয়ে নলা দিছে, এতিয়া পানী হয়নে। আহি পালোঁ আমি ফেলেবাৰী। এটা মন্দিৰ পালোঁ কিবা ফেলেবাৰীৰ, কি নাম বা মন্দিৰটো নাজানো। শংকৰ উৎসৱ নেকি? গাঁৱৰ পৰা আহি আমি গাঁৱৰ কথা দেখুৱাই পাব বিচাৰিছোঁ। গাঁও আছে নেকি? গাঁৱৰ কথা কি গাঁও? চাওক, আমি দেখুৱাম গাইড। নৱনীতা শইকীয়া, সৌৰভ কুনগুন, কলেজ কৃষ্ণ। ভালকৈ দেখুৱাই দিয়ক জুম কৰি। মন্দিৰ, শিৱ মন্দিৰ নেকি চাগে, কি ধুনীয়া মন্দিৰ চাই লওক গাইছ। লাহেকৈ আমি ফেলেবাৰীত দলংখন পাই যাম আৰু বেছি টাইম নালাগে, হয় নহয়? এইজন চাওক বিহু নাচি আহি আছে, সৰু ল'ৰাটো কঁকাল ভাঙি আহিছে। খেলা সব এই যে এখন যে চিট দেখিছে বাটত, তাৰে ছোৱালীটো আমাৰ লগতে পঢ়িছে, আছে চাগে মাক বহি আছে। দেখা নাপাব আপুনি, মই গোটাইতে দেখা পাইছোঁ। চব চিটছে চিট টিঙৰ বেৰা দেখিছে, এইবাৰ প্লাষ্টিকৰ বেৰা। গাইছ, আমি এতিয়া আহি পালোঁ বগৰী ফেলেবাৰী দলং। চব গাছ নাৰিকলে নাৰিকল, ইমান খাব নাৰিকল আপুনি ফেলেবাৰীক আহি যাওক। ইয়াত যি লাগে চব পাব, চব্জি, পাৰ, মুৰ্গী, হাঁহ, কুকুৰ চব আছে ইয়াত। মাছৰ বিখ্যাত খালু চাওক গাছ, ইয়াতে বহুত মাছ আছে। কি মাছ আছে কয়? চেং কৰে গৈ চব আছে গাছ। এবাৰ আমি ইয়াত মাছ মাৰিছিলোঁ। চাওক গাছ, মেটকা গাছ, ফেলেবাৰী দলং। ফেলেবাৰীত দলং পাই গ'লো গাছ। ভিডিঅ'টো চাই থাকিব, ভালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইছ। চাওক ট্ৰেন্সফৰ্মাৰ
এইটো এটা চাওক গাইজ এটা কথা মই লক্ষ্য কৰিছোঁ যে ভেলেবেৰিত চকৰি বহুত আছে গাইজ চকৰি কিন্তু এটাও নাপাতে কওঁ তাই বুজিছা নেকি ভেলেবেৰি ইয়াত নাই নাই পতা নাই নকতে লেভেল আছে খালে খাল গাইজ মই এতিয়া এজনী ছোৱালী ভাল পাইছিলোঁ মাছটো আছিলে চেনি চেনি তাৰপিছত তাৰপিছত মই ছোৱালীটোক বাদ দি বেলেগ চালি বেলেগ ছোৱালী তাৰপিছত সেইজনী ছোৱালী পাগল হৈ গৈছে তাৰপিছত চাওক গাইজ জিকা গাইজ চুলাকে ভেলেবেৰিক আহি যাওক মাত্ৰ কিলো 30 টকা 30 টকা গাইজ এইটো নিৰ্ময় গাইজ নিৰ্ময়ক দেখুৱাই দিয়ক এইখন কিবা দলং নেকি এইটো আমি অকণমান যাই দলং পাম এইটো খাল গাইজ এখনি মোৰ মানে ধুনীয়া সেউজীয়া চব ভেলেবেৰি দলংখন ৰাস্তাখিনি ইৰিক্সা বহুত ইৰিক্সা হৈ গৈছে পাই গেলো গাছ পাই গেলো ভেলেবেৰিৰ দলং পাই গেলো দলঙৰ কাষত এটা মন্দিৰ আছে আৰু এটা পাকটিৰ গাছ আছে কি নাম মন্দিৰটোৰ 12 বাবা গাইজ আমি আগে যাইছো আপোনালোকে বেছি আহি ৰ'ব এইটো এটা মন্দিৰ গাছ ভেলেবেৰিৰ দলংখনৰ কাষত আছে আপোনালোকে আহিলে ইয়াত থিয় কৰিব তাত কইলো আছে ভৰি থ'ব পাৰিব এখন দলঙত গাইজ বহুতে ফটো উঠিব আহে এইজন দুজন ল'ৰাটো দেখিছে ফটো উঠিব আহিছে ইয়াত জেগাখন বহুত ধুনীয়া চাই লওঁ দলঙৰ এখন হ'ল ভেলেবেৰিৰ দলং ভেলেবেৰিৰ দলং গাইজ ভেলেবেৰিৰ দলং ছোৱালী আহিছে ধৰক পৰিৱেশ গাইজ চাই লওক এনেকুৱা জেগা আপুনি দেখাই নাই চব কি ধুনীয়া ৰাস্তা কি ধুনীয়া পৰিৱেশ চাইড সেউজীয়া দেখিব আপোনালোকে এইখনে হ'ল ভেলেবেৰিৰ দলং